কৃষ্ণ কৃষ্ণ ভগৱান নহয়, তাত এতিয়া ভগৱান নাছিলে, he was a man. মাজুলীৰ এক সংগীতানুষ্ঠানত এই কথা কৈছিল তেখেতে। এই কথাৰ সমৰ্থনত আজিৰ ডাইনাপালীৰ মহাভাৰতৰ ভিডিঅ'টো নিৰ্মাণ কৰি থাকোঁতেই হঠাৎ আহিল কেতিয়াও এক্সপেক্ট নকৰা খবৰটো। ধুমুহাৰ সতে তেওঁৰ সঁচাই বহু যুগৰ নাচোন। মাজুলীত নিষিদ্ধ কৰা হৈছিল জুবিন গাৰ্গক। সমালোচনাৰে থকা সৰকা কৰা হৈছিল সঁচা কথা ক'বলৈ ঘেণ্টা খাতিৰ নকৰা মানুহজনক। জুবিন গাৰ্গৰ কথাক সমৰ্থন জনাই শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদি আজিৰ ভিডিঅ'টো। ধ্ৰুপদী যদি গণতন্ত্ৰ হয় আৰু ভাৰত ভূমিত গণতন্ত্ৰৰ বস্ত্ৰ হৰণ হয়, তেন্তে ভাৰতৰ মানুহৰ শেষ আশা জগন্নাথ, হৰি, মুৰলীধৰ, দামোদৰ, অচ্যুত, পাৰ্থসাৰথী, গোবিন্দ, গোপাল, মধুসূদন, কেশৱ, কৃষ্ণ। কিন্তু সেই সময়ত কৃষ্ণই সকলোৰে সন্মুখত ধ্ৰুপদীৰ বস্ত্ৰ হৰণকাৰীসকলক উপযুক্ত শাস্তি নিদি সূচনা কৰিলে কুৰুক্ষেত্ৰৰ। যদি তেওঁ সৰ্বশক্তিমান, তেন্তে অধৰ্মক জন্ম মুহূৰ্ততে ধ্বংস নকৰিলে কিয়? অথবা অধৰ্মক জন্ম নিদিলেই হ'লহেঁতেন। ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ যি অধৰ্মৰ সৈতে যুঁজিবলৈ তেওঁ গীতা ৰচনা কৰিলে, সেই অধৰ্মক তেওঁ সৃষ্টি নকৰিলেই হ'লহেঁতেন। কেৱল ভাৰতৰ নহয়, পৃথিৱীৰ কিংবদন্তীৰ সবাতোকৈ ডাঙৰ যুদ্ধ এখনৰ সূচনা কিয় হ'ল স্বয়ং কৃষ্ণ থাকোঁতে? কাৰণ কৃষ্ণ আপুনি ভবাৰ দৰে ভগৱান নহয়। তেওঁ আপোনাৰ মোৰ দৰেই মানুহেই আছিল। তেওঁ নিয়ম ভাঙিছিল মহৎ উদ্দেশ্যৰ বাবে। কৃষ্ণ আপোনাৰ মোৰ দৰে এজন সাধাৰণ গোপালক। ধৰ্ম প্ৰতিষ্ঠাৰ বাবে তেওঁ আমি সাধাৰণ মানুহৰ দৰেই যুদ্ধৰ পক্ষত যুক্তি দি অৰ্জুনক মটিভেট কৰিব লগা হৈছিল। অসাধাৰণ ঈশ্বৰ হ'লে তেওঁ পুতনাক পিয়াহত কামুৰি হত্যা নকৰিলেহেঁতেন। কৃষ্ণ সাধাৰণ মানুহ আছিল বাবেই লীলা খেলিছিল, মাখন চুৰি কৰিছিল। গীতাত অৰ্জুনক নীতিশিক্ষা দিয়া কৃষ্ণই নিজেই কুৰুক্ষেত্ৰত অস্পষ্ট নৈতিকতাৰ আশ্ৰয় লৈছিল। ধৰ্ম প্ৰতিষ্ঠাৰ বাবে তেওঁ কি কৰা নাছিল? ন্যায়ৰ মুখপাত্ৰ হৈ গীতাত তেওঁ অৰ্জুনক কৈছে, কৰ্ম কৰো ফল কি চিন্তা মত কৰো। আনফালে ধৰ্ম প্ৰতিষ্ঠাৰ উদ্দেশ্যত তেওঁ নীতি বহিৰ্ভূতভাৱে কেইবাটাও ষ্টেপ লৈছে। কিহৰ বাবে? ফলাফলৰ আশাত, ধৰ্ম প্ৰতিষ্ঠাৰ উদ্দেশ্যত। আজি আলোচনা কৰিম সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ভাৰতীয় সমাজ, ৰাজনীতি, সংস্কৃতিৰ সৰ্বোত্তম চৰিত্ৰ শ্ৰীকৃষ্ণই মহৎ উদ্দেশ্যৰ বাবে অনৈতিকতাৰ আশ্ৰয় লোৱা, যাক আমি অস্পষ্ট নৈতিকতা বা মৰেলি এম্বিগুৱাছ একশ্যন বুলি কওঁ, তেনেধৰণৰ ঘটনা। তেনে ঘটনা বহুত আছে যদিও আজি আলোচনা কৰিম তেনে বিশেষ 3টা ঘটনা। নমস্কাৰ, মই চাংকু নিৰঞ্জন দাইনাপালি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডাইনাপালিৰ মহাভাৰত। কুৰুক্ষেত্ৰ যুদ্ধৰ 10 নম্বৰ দিনটোলৈ যোৱাৰ আগতে জনাই থওঁ যে অন্যান্য যুদ্ধ নিয়মৰ দৰে 3টা বিশেষ নিয়ম হ'ল নো ষ্ট্ৰাইকিং দ্য আনআৰ্মড, নো কিলিং আফটাৰ ছানছেট এণ্ড নো ফাইটিং উইমেন এণ্ড চিলড্ৰেন। অৰ্থাৎ অস্ত্ৰহীনৰ লগত যুদ্ধ, বেলি ডুবাৰ পিছত যুদ্ধ আৰু মহিলা বা শিশুৰ লগত যুদ্ধ নীতি বিৰুদ্ধ। এতিয়া আহিছোঁ কুৰুক্ষেত্ৰৰ 10 নম্বৰ দিনটোলৈ, যিদিনা কৌৰৱ সেনাপতি ভীষ্ম শৰসজ্জাত পৰিব। পলিটিকেল ষ্ট্ৰেটেজিষ্ট কৃষ্ণই ৰচনা কৰিলে এক কূটনীতি। ভীষ্মক পৰাস্ত কৰিবলৈ হ'লে যুদ্ধক্ষেত্ৰত নমাব লাগিব এগৰাকী মহিলা। যুদ্ধক্ষেত্ৰত ভীষ্মৰ সৈতে যুদ্ধ কৰিবলৈ অৰ্জুন সাজু হওঁতেই কৃষ্ণই, যিয়ে ইমান দিনে অৰ্জুনৰ ৰথৰ সাৰথি হৈ আছিল, তেওঁ নিজৰ ঠাইত বহুৱালে শিখণ্ডীক। কোন শিখণ্ডী? ভীষ্মই অপহৰণ কৰা 3জনী ছোৱালীৰ এজনী অম্বা, যিয়ে শিখণ্ডী হিচাপে ৰজা ধ্ৰুপদৰ ঘৰত জন্ম লাভ কৰিছিল। ভীষ্মই কৰা অপহৰণ আৰু তেওঁৰ জন্মৰ বিষয়ে জানিবলৈ এই ভিডিঅ'টো চাব পাৰে। যুদ্ধক্ষেত্ৰত হঠাৎ শিখণ্ডীক দেখি ভীষ্মই যুদ্ধ কৰিবলৈ এৰি দিলে আৰু ভীষ্মই যুদ্ধ এৰি দিয়াটোৱেই উপযুক্ত সময় বুলি অৰ্জুনে অসংখ্য ধেনুকাৰ মাৰি ভীষ্মক শৰসজ্জা মানে ধেনুকাৰৰ বিচনাত শুৱাই দিলে। এতিয়া কথা হ'ল, যুদ্ধক্ষেত্ৰত নাৰীৰ উপস্থিতিত যুদ্ধ নকৰাটো কেৱল ভীষ্মৰ বাবে প্ৰযোজ্য নিয়ম নাছিল। যিকোনো যুদ্ধাৰ বাবে সেয়া উমৈহতীয়া নিয়ম আছিল। তেনেস্থলত অৰ্জুনে কিয় যুদ্ধ কৰিছিল? শ্ৰীকৃষ্ণই ভীষ্মক বধিবলৈ এই অস্পষ্ট নৈতিকতা বা মৰেলি এম্বিগুৱাছ একশ্যনৰ সহায় লোৱা এইটো এটা ঘটনা। দ্বিতীয়টো তেনে ঘটনা হ'ল যুদ্ধৰ 14 নম্বৰ দিনা জয়দ্ৰথৰ বধ।
জয়দ্রথ আছিল দুৰ্যোধনৰ ভনী দুশলাৰ গিৰিয়েক অৰ্থাৎ কৌৰৱৰ জোৱাই। চক্ৰবেহুত অভিমন্যু বধৰ মূল নায়ক, যিয়ে অৰ্জুনৰ বাহিৰে বাকী 4জন পাণ্ডৱক চক্ৰবেহুত সোমাবলৈ দিয়া নাছিল। সেই জয়দ্ৰথক হত্যা কৰিবলৈ অৰ্জুনে 14 নম্বৰ দিনা দৃঢ় সংকল্প লৈছিল আৰু কৈছিল যে যদি সূৰ্যাস্তৰ আগতে জয়দ্ৰথৰ হত্যা কৰিব নোৱাৰে তেন্তে অৰ্জুনে নিজে নিজৰ চিতা জ্বলাব। এই কথা শুনি কৌৰৱে জয়দ্ৰথক লুকুৱাই দিলে যাতে সূৰ্যাস্তৰ আগতে জয়দ্ৰথৰ হত্যা কৰিব নোৱাৰি অৰ্জুনে আত্মহত্যা কৰে। কুৰুক্ষেত্ৰ যুদ্ধৰ আন এক ক্লাইমেক্স, য'ত দিনৰ দিনটো যুদ্ধ চলিছে কিন্তু জয়দ্ৰথ নাই। অৰ্জুনে জয়দ্ৰথক হত্যা কৰিবলৈ বিচাৰি ফুৰিছে আৰু কৌৰৱে অৰ্জুনক বেলেগ বেলেগ যোদ্ধাৰ লগত যুদ্ধ কৰাই ব্যস্ত ৰাখিছে। বেলি মাৰ যোৱালৈ এনেদৰে অৰ্জুনক ব্যস্ত ৰাখিব পাৰিলেই খেল খতম। এনেতে কৃষ্ণই সূৰ্যাস্তৰ আগতেই এন্ধাৰ নমাই আনিলে। যুদ্ধক্ষেত্ৰ নিমিষতে আন্ধাৰ হৈ পৰিল। কৌৰৱ পক্ষৰ মাজত জয়ৰ উল্লাস যে সূৰ্যাস্ত হৈ গ'ল, কিন্তু জয়দ্ৰথ নমৰিল। অৰ্জুনে পৰাজয় স্বীকাৰ কৰি নিজৰ চিতা নিজেই সজাবলৈ ল'লে। কৌৰৱ পক্ষই আনন্দত অৰ্জুনৰ মৃত্যুৰ দৃশ্য চাবলৈ হেতা ওপৰা লগালে। জয়দ্ৰথো হাঁহি হাঁহি লুকাই থকা ঠাইৰ পৰা ওলাই আহিলে। এনেতে কৃষ্ণই অৰ্জুনক ইংগিত দিলে যে জয়দ্ৰথ আহিছে। মুহূৰ্ততে আন্ধাৰ নাইকিয়া হ'ল আৰু সকলোৱে দেখিলে যে সূৰ্য ওলাই আহিছে মেঘৰ মাজৰ পৰা। আচলতে সূৰ্যাস্ত হোৱাই নাছিল। এই কথা দেখি জয়দ্ৰথ পলাব খুজিছিলহে। অৰ্জুনে চিধা কাৰ মাৰি জয়দ্ৰথৰ ডিঙি কাটি সমন্ত পঞ্চক ক্ষেত্ৰত তপস্যাৰত পিতাক বৃদ্ধক্ষেত্ৰৰ কোলাত পেলালেগৈ। কিয়নো জয়দ্ৰথক পিতাকে বৰদান দিছিল যে জয়দ্ৰথৰ মূৰ মাটিত পেলাব যিয়ে তেওঁ নিজৰ মূৰটো এশখণ্ড হৈ যাব। সেয়ে অৰ্জুনে পিতাকৰ কোলাতেই জয়দ্ৰথৰ মূৰ পেলাইছিল আৰু পিতাকৰ হাতৰ পৰা জয়দ্ৰথৰ মূৰটো মাটিত পৰাত পিতাক বৃদ্ধক্ষেত্ৰৰো তাতেই মৃত্যু ঘটিছিল। শ্ৰীকৃষ্ণই জয়দ্ৰথক হত্যা কৰিবলৈ অসময়ত এন্ধাৰ নমাই অনাটো অস্পষ্ট নৈতিকতাৰ আন এক উদাহৰণ। আৰু এটা উদাহৰণ হ'ল 15 নম্বৰ দিনা কুৰু সেনাপতি দ্ৰোণাচাৰ্যৰ হত্যা। দ্ৰোণাচাৰ্যৰ পুত্ৰৰ নাম অশ্বত্থামা আৰু যুদ্ধক্ষেত্ৰৰ এটা গজ অৰ্থাৎ হাতীৰ নামো অশ্বত্থামা। যুদ্ধত হাতীটো মৰিল আৰু অশ্বত্থামা মৰিল বুলি চিঞৰ বাখৰ হ'ল। অশ্বত্থামা মৰিল। পিতৃ দ্ৰোণাচাৰ্য চৰম হতাশাত পৰাৰ আগতে খবৰটো সঁচা হয় নে নহয় সেই কথা স্পষ্ট কৰিবলৈ একমাত্ৰ সত্যবাদী যুধিষ্ঠিৰক সুধিলে দ্ৰোণাচাৰ্যই। কিয়নো যুধিষ্ঠিৰে মিছা কথা নকয়। যুধিষ্ঠিৰে মিছা কথা নক'লেও ক'লে যে অশ্বত্থামা হত ইতি গজ। কিন্তু ইতি গজ মানে এটা হাতী, এইখিনি কথা কওঁতে কৃষ্ণৰ নিৰ্দেশত পাণ্ডৱ পক্ষই হুলস্থুল লগালে আৰু পুত্ৰৰ মৃত্যুশোকত ভাগি পৰি দ্ৰোণাচাৰ্য সেই ঠাইতে বহি পৰিল আৰু ধ্যান কৰিব ধৰিল। এনেতে দ্ৰোণৰ একালৰ বন্ধু দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্নই হত্যা কৰিলে ভৰদ্বাজ মুনিৰ অযোনি সম্ভৱা পুত্ৰ হস্তিনাপুৰৰ ৰাজগুৰু সেনাপতি দ্ৰোণাচাৰ্যক। কৃষ্ণৰ মৰেলি এম্বিজিয়াছ একশ্যনৰ আৰু কেইবাটাও উদাহৰণ আমি মহাভাৰতত দেখিবলৈ পাম। ভগৱান হ'লে চাগে তেওঁ এই অস্পষ্ট নৈতিকতাৰ আশ্ৰয় নল'লেহেঁতেন। আপোনাৰ মোৰ দৰে সাধাৰণ হৈও কৃষ্ণ অসাধাৰণ। কাৰণ ধৰ্ম প্ৰতিষ্ঠাৰ মহান উদ্দেশ্যত নিয়মক উলংঘা কৰা, অসত্যক সত্য আৰু সত্যক অসত্য কৰাৰ কূটনীতিত তেওঁ আছিল অদ্বিতীয়। তেওঁ আছিল বুদ্ধিমান ভাৰতীয়ৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ। ভগৱান এনেও মহান, কিন্তু মহাভাৰতে ভগৱানক মানুহৰ শাৰীলৈ নমাই আনিছিল। সাধাৰণ ব্যাধৰ শৰত মহাপ্ৰস্থান হৈছিল দৈৱকী নন্দন নন্দ গোপকুমাৰ মহামানৱ মোহন মাধৱৰ। সেইবাবেই মহাভাৰত মহান। ধন্যবাদ। মই চাংকু নিৰঞ্জন দাইনাপালি আৰু আপোনালোকে ইমান সময়ে চাই আছিল দাইনাপালিৰ মহাভাৰত।